ভইচ অফ শোণিতপুৰ ছিজন 5 নৃত্য গীতৰ এক অনন্য প্ৰতিযোগিতা সম্পন্ন। অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীৰ অংশগ্ৰহণ। ভইচ অফ শোণিতপুৰৰ সৌজন্যত অনুষ্ঠিত হোৱা নৃত্য গীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানে সফলতাৰে সম্পন্ন হৈছে। মুঠ 3টা শাখাত বিভক্ত এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক জীপাল আৰু আড়ম্বৰপূৰ্ণভাৱে সমাপ্ত হয়। গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গ্ৰুপ এৰ প্ৰথম স্থান লাভ কৰে লিচা দেৱী, দ্বিতীয় স্থান অধৃতি কলিতা, তৃতীয় স্থান জ্ঞানেশ কৃষ্ণাতয়ে। বি গ্ৰুপৰ প্ৰথম, দ্বিতীয়, তৃতীয় ক্ৰমে আৰ্ণদ্ৰিক লাকৰা, প্ৰেৰণা কুমাৰী আৰু গৰিয়সী শইকীয়া, মৃদুস্মিতা গাৰ্গে। ঠিক সেইদৰে চি গ্ৰুপৰ প্ৰথম গুঞ্জন দাস, দ্বিতীয় কৃষ্ণতী প্ৰিয়া দেৱী, সাগৰ আকাশে। উল্লেখযোগ্য যে নৃত্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী প্ৰতিযোগী ক শাখাত মনোৰঞ্জন দাস, দ্বিতীয় ভনীপ্ৰিয়া, তৃতীয় ধৰিস্মিতা ডেকা, শাৰদা পাল। খ শাখাত আকাংক্ষা শাহ, দ্বিতীয় দিবাশ্ৰী দাস, তৃতীয় নন্দিনী পাল, ৰিধি বংশ কৌৰ। গ শাখাত প্ৰথম ৰূপাঞ্জলি দাস, দ্বিতীয় কৃষ্ণাশ্ৰী ভট্টাচাৰ্য, দীপাংগী ভট্টাচাৰ্য আৰু তৃতীয় স্থানত চেতালী। নিউজ ডেস্ক ৰিপৰ্ট, শোণিতপুৰ লাইভ।